তো গাইজ গুড মৰ্ণিং হাতত নাৰিকল লৈ লৈছোঁ এইফালে আছে আমাৰ কল ৰেডি এইফালে অমিতা এইফালে কলডিল মিছেছে লৈ লৈছে আজি আমি বজাৰ পাতিম মানে দোকান দিম আমি দোকানখন একচুৱেলি অলপ বেলেগ টাইপৰ দোকান হ'ব এই বস্তুবিলাক যে দেখা পাইছে এই বস্তুবিলাক নি কিনে এঠাইত আমি বিক্ৰী কৰিম মানে আমাৰ বাবুহঁতৰ স্কুলত আজি এখন মেলা পাতিছে তো শিশু মেলা তো ইহঁতৰ শ্ৰেণীটো লগ হৈ কিনে আৰু এটা শ্ৰেণী এনেকুৱাকৈ 4-6খনমান স্কুল লগ হৈ কিনে শংকৰদেৱৰ ফালৰ পৰা এখন মেলা পাতিছে তো তাতে নিমন্ত্ৰণ জনাইছে এজ এ গাৰ্জেন হিচাপে গৈ আছোঁ আৰু লগতে ভিডিঅ' ক্ৰিয়েটৰ হিচাপেও গৈ আছোঁ বাৰু কাৰণ ইহঁতৰ মেমৰিটো থাকিব লাগিব না তো ৰেডি নে গোটেই তো ইহঁতে গোটেই ৰেডি তো এইফালে আমাৰ মুনু আহি গ'ল পেহীৰ ছোৱালী মানে পেহী নহয় খুৰাৰ ছোৱালী তো তুমি কি লৈছা কল তো তাই লৈছে কল আমাৰ ফালৰ পৰা নাৰিকল আছে অমিতা আছে আৰু কলডিল লৈ লৈছোঁ তো এতিয়া আমি স্কুললৈকে যাওঁ স্কুলত আজি ইহঁতক মানে কিনা বেচা শিকাব কেনেকৈ কিনা বেচা কৰিব লাগে কেনেকৈ দাম দৰ কৰিব লাগে আউট নলেজ মানে বাহিৰা জ্ঞান কিছুমান দিবৰ কাৰণে এই পদক্ষেপটো লৈছে বঢ়িয়া যাই চাওঁ প্ৰথমতে স্কুললৈ কেনেকুৱা কি চিষ্টেমত কি হয় কি নহয় গোটেইখিনি গম পাম তো এয়া ৰেডি কৰি আছোঁ গোটেই লৈছা ওকে তো মজা লাগিব যাই কিনে নতুন এটা এক্সপেৰিয়েঞ্চ নতুন এটা বস্তু দেখা পাম আজি সিহঁতৰ স্কুলত কিন্তু তাৰ আগতে ৰ'ব তো যিহেতুকে দোকান কৰিবই না তো খুচুৰা পাতিও লাগিব তোৰ মইতো আৰু পইচা লোৱা নাই না তো বস্তু কিনিলেতো ঘূৰাই দিব লাগিব প্ৰভাত অলপ খুচুৰা লাগিছিল আজি স্কুলত সিহঁতৰ দোকান দিব না তো খুচুৰা অলপমান লৈ যাওঁ আমাৰ প্ৰভাত দোকানৰ পৰা তো আৰু কিবা ল'ব লগা আছে নেকি এইগিলা খাম নহয় ইয়াৰ পৰা লৈ কিনে বেপাৰ কৰিব লাগিব ইয়াৰ পৰাই ধৰা 10 টকাত নিলা 15 টকাত বিকি 5 টকা লাভ ল'ব লাগিব বেপাৰটো মানে এনেকুৱা আজি খাওয়ারে মাথা মারছি গাইজ ব্যাপার হয়েছি আর আজি কি ব্যাপার হয় তো ইয়াক খুচুৰা লৈ ললো ধুনীয়াকৈ যিমান খুচুৰা লৈছোঁ কিন্তু সিমান দৰকাৰ নাই তো লৈছোঁ আৰু তো এইফালে আমাৰ দালি চালিও লৈ দিছোঁ ইহঁতক দালিৰো বেপাৰ কৰা শিকাম একদম বোলা দেৰি হৈছে উঠিলোঁ আৰু ধুনীয়াকৈ তো চলো এতিয়া যাই কিনে ইহঁতক পৰিপাটিকৈ বস্তুবিলাক শিকাব লাগিব যাই কিনে চলিৰ লগত চলি হৈ আছোঁ আজি ভাই বিদ্যা চলো হৈছে ৰেডি অ'কে কেনে লাগি আছে অ'কে বিজনেছ ভালকৈ কৰিব লাগিব কিন্তু তো দিয়ক আহি পালোঁ তো স্কুললৈ সোমাই যাওঁ এতিয়া এয়া আমাৰ কৃষ্ণদাও আহি গৈছে কি তুমিও আহিছা ক'ৰ স্কুলৰ পৰা গান্ধীবাৰী শংকৰদেৱ ৰ'বা যাই আছোঁ ৰ'বা তো মানে আমাৰ ওচৰতে দাদা হয় ইহঁতে মানে গান্ধীবাৰীৰ পৰা আহিছে তো ইহঁতক বস্তুখিনি বঢ়িয়াকৈ উলিয়াই দিওঁ ৰ'ব ৱাও বেপাৰী ভিডিঅ' চাই তো থেংক ইউ তো এয়া আমাৰ পৰিয়ালৰ মানুহ লগ পাই গ'লোঁ তো এইবিলাক গোটেই চব গান্ধীবাৰীৰ পৰা আহিছে না চব মনত কি আছে বেপাৰ কৰিব আপোনালোকৰ নে কি অ' নাই আপোনালোকে এইটো অনা নাই ন বস্তুবিলাক আনা নাই আমি প্ৰথমতে স্কুলৰ ভিতৰলৈ যাওঁ আৰু এইবিলাক অতিথি হয় মানে বেলেগ স্কুলৰ পৰা আহিছে বহুত কেইখন মানে 6খন-7খন এনেকুৱা স্কুল লগ লাগি কিনে মানে এইটো ফেষ্টিভেলটো পাতিছে ফেষ্টিভেল বুলিয়ে ক'লোঁ শিশু মেলা তো ময়ো গাৰ্জেন হিচাপেও আহিছোঁ আৰু লগতে ক্ৰিয়েটৰ হিচাপেও আহিছোঁ আৰু তো বোলক এইখনে হৈছে আমাৰ বাবুহঁতৰ স্কুল শংকৰদেৱ শিশু নিকেতন লতিবাৰী তো ইয়াত কাম চলি আছে নতুন প্ৰজেক্টৰ কাম চলি আছে তো এয়া আমাৰ বৰদেউতা তোৰ বাইদেউ মানে ঘৰৰে চব নিজৰে আৰু কেনে চলি আছে ভালে চলি আছে ন আহি গ'ল মোৰ অডিয়েঞ্চ একদম তো ইয়াতে মাছ থৈ দিছে এই কি খবৰ আচৰ্য তো চৰণ তাল নাম দিছে আৰু ইয়াতে মাছ দি থৈ দিছে বোলে এইবিলাক অৰিজিনেল মাছ দি থৈ দিছে আৰু ছোৱালীবিলাকে এনেকৈ ধুনীয়াকৈ চাই আছে কেনে লাগিছে তোমালোকৰ ভাল লাগিছে নে নাই তো ঠিক আছে বাৰু প্ৰথমতে দোকানৰ ব্যৱস্থাটো কৰি দিব ৰ'ব ইহঁতক ক'ত কি কৰে আৰু ইয়াতে ধুনীয়াকৈ আমি আনা মালখিনি ইয়াতে সোমাই থৈ দিওঁ কাৰণ দোকানখন এতিয়া নহয় অকণমান দেৰিকৈ হ'ব এইপিনে চাব পাৰে কাৰ্যশালা ইয়াতে ধুনীয়াকৈ কিবা কিবি প্ৰদৰ্শনী কৰা হ'ব কি মানে কি দেখুৱা হ'ব ছাৰ আচৰ্য লাজ কৰি আছে মোৰ মানে ভাইটি হয় ওচৰৰে তো এইবিলাক নট বলটো কেনেকৈ কি মানে এইবিলাক দেখাব এইবিলাক মণি ধৰক এইটো হাতুৰি এইটো কটাৰী ষ্টেপল ডালা এইবিলাক কিবা কিবি আৰু গোটেইখিনি এইটো চিকিৎসা বাকচ মানে সাধাৰণ জ্ঞানখিনি আৰু চলিবলিখিনি ধুনীয়াকৈ দেখুওৱা হ'ব কি খবৰ নমস্কাৰ কোন স্কুলৰ পৰা আহিছা গান্ধীবাৰী কি খবৰ ভাল না তো আৰু এয়া হৈছে আমাৰ লতিবাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উপেন্দ্ৰ কাকতি ছাৰ তো আচাৰ্য কি পদক্ষেপ মানে কেনেকুৱা ধৰণৰ কি ভাবি কিনে এনেকুৱা কৰা হৈছে মানে সৰু ল'ৰা ছোৱালীক মনোৰঞ্জনৰ কাৰণে 12টা ব্যৱস্থা আছে আমাৰ শৈক্ষিক ব্যৱস্থা হয় ইয়াতে ল'ৰা ছোৱালীবিলাকৰ দ্বাৰা ইয়াতে তাৰমানে চিৰিয়াখানা প্ৰদৰ্শন হ'ব বাগিচা প্ৰদৰ্শন হ'ব ৰংগমঞ্চ প্ৰদৰ্শন হ'ব তৰণতাল মানে পুখুৰী প্ৰদৰ্শন হ'ব এনেকুৱা 12টা ব্যৱস্থা প্ৰদৰ্শন কৰা হ'ব তাৰপিছতে আকৌ শিশু মেলা হ'ব মানে বুজিছে চাগে মই যে বজাৰখন লৈ আহিছোঁ বজাৰ পাতিম বুলি তো সেই বস্তুটো মানে এটা বজাৰৰ ধাৰণা দেখাব তেখেতসকলক এটা বজাৰৰ ব্যৱস্থা দেখাব তো এনেকুৱা হ'ব বজাৰখন তো এয়া বজাৰখন হৈ গৈছিলে মই জাষ্ট এটা ক্লিপ দেখাইছোঁ এইটো ক্লিপটো আপোনালোকে পিছত দেখা পাব তো এনেকুৱা চিষ্টেমত বস্তুটো হ'ব তো মাতৃবিলাকে মানে বস্তুগিলাখন লগত থাকিব পইচা ধাৰণাবিলাক বুজাই দিব আৰু তো আৰু এইফালে যে দেখা পাইছে এইখন চিৰিয়াখানাৰ আকৃতি দিছে এইফালে দেখা পাইছেনে চিৰিয়াখানা তোমালোকে কি কৰি আছা এইটো মানে কি নিজে আঁকি আছা তোমালোকে আঁকি আনিছা ইয়াতে মাৰি দিবা আৰু ন তো এইবিলাক মানে চিনাকিৰ কাৰণে এইটো ধৰক প্ৰাকৃতিক এটা পৰিৱেশ দৃশ্য তো এয়া এডাল হৈছে নাহৰ গছ তো আৰু এইখন চিৰিয়াখানা এইখন কিহৰ দোকান চব্জিৰ দোকান ক'ত আছিলা লুকাই বহি আছিলা
তোমালোকে কি আনিছা বেচবাৰ কাৰণে তুমি একো আনা নাই আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাই তো আজি শংকৰদেৱ শিশু নিকেতনৰ ব্ৰেকফাষ্ট হ'ব ৰাতিপুৱা কি আছে ভাইটি স্পেচিয়েল ব্ৰেড আৰু 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 দুপৰীয়া হ'ব মাংস চাংস আছে নেকি এই কি খবৰ আমাৰ বিদিশা আহি গ'ল আমাৰ মাজুলী এটা ছোৱালী বাবু খোৱা দিছে নে নাই খোৱা দিছে ক'ৰ পৰা আহিছা বালাবাৰীৰ পৰা আৰু ইয়া আমাৰ আচৰ্য আহি গ'ল শ্লাইচ দি আছে আৰু এটা সঁচা কথা কওঁনে শ্লাইচৰ লগত ঘুগুনি ভাই প্ৰথম টাইম খাইছোঁ আজি জীৱনত কি আনিছা তুমি বিক্ৰীবৰ কাৰণে ঔটেঙা নেচেৰা আৰু পালেং ৱাও বঢ়িয়া এইবিলাক চব আমাৰ বাবুহঁতৰ লগা বাবু তুমি কি আনিছা কিবা আনিছা বিক্ৰী কৰিব কি আনিছা পাহৰি গ'লা নেকি তোমালোকে আনিছা কিবা বিক্ৰী কৰিব কি আনিছা চব্জি আনিছা দোকানী না বম ডাঙৰ ডাঙৰ দোকানী তো ইয়াত ধুনীয়াকৈ প্ৰদৰ্শনী কৰি থৈ দিছে যাতে ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ শিকিব পাৰে ধৰক এইটো গৰুবিলাখনৰ যে মুখত বান্ধি দিছিল আগতে মাৰণা চাৰণা মাৰোঁতে এইখন চাইকেল আৰু এইবিলাক ৰেঞ্জ পাতি আছে আৰু ইয়াত আছে ডক্টৰ আব্দুল কালাম APJ আব্দুল কালাম চব বস্তুটো ৰিয়েলত নাপায় আজিকালি বাৰু খুব কমে কি মুড়ি খাইছো মুড়ি খাইছিলে খাই দিছে একো নাই এইটো জুপুৰীৰ ঘৰ আকৃতি দিছে ধুনীয়াকৈ তো আগৰ দিনৰ মানুহবিলাকৰ ঘৰবিলাক এনেকুৱাই আছিল আমাৰ গমে পাইছে ডেকৰ কেছেট এইখন হৈছে চিডিৰ কেছেট এয়া টেলিফোন তো ইয়াৰ ৰেডিঅ' এইটো হৈছে লেম্প আৰু এইটো যঁতৰ মাকু এইটো নামটো মহুৰা চেৰেকী চালনী জাকৈ খালৈ কুলা ডলা ঢেঁকী চব আৰু ধুনীয়াকৈ গোটেইখিনি বস্তু দেখাইছে চবত চাই মোৰ বেছি ভাল লগা বস্তুটো কি জানেনে নালাৰিবা এইটো কি জানে নাই এইটো আগৰ দিনৰ মোবাইল এইটো আগতে আমাৰ যেতিয়া মোবাইল চবাইলবিলাক অহা নাছিল না তেতিয়া এনেকুৱা টেলিফোন আছিল টেলিফোন এইটো আনছি আৰু কৰবাৰ পৰা এতিয়া আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি তো আমাৰ বাবুহঁতে এইফালে গোটেইকেইটা ধুনীয়াকৈ ইহঁতে সেৱা কৰি আছে টৰ্চ লাইট এটা সময়ত আমি এই লৈ কিনে কিমান চিনেমা চাব গ'লোঁ মাছ মাৰিব গ'লোঁ এইটো টৰ্চ লাইট আৰু এই লেমৰ পোহৰত আপোনালোকে পঢ়িছেনে কমেণ্ট কৰিব এটা আমি কিন্তু এই লেমৰ পোহৰত পঢ়িছোঁ আৰু ধন্যবাদ শংকৰদেৱ শিশু নিকেতন লতিবাৰী ইমান ধুনীয়াকৈ মোক সন্মান দিলে আৰু ইমান ধুনীয়াকৈ প্ৰগ্ৰেম পাতিলে এইফালে সম্বৰ্ধনা আৰু এইপিনে নাচ গান বাজানা সকলোখিনি আৰু স্কুলত প্ৰগ্ৰেম চলি আছে বাৰু তো চলি থাকিব তো অকণমান বৰিং লাগি গৈছে কি কৰিম আহিছোঁ গাৰ্জেন হিচাপে এতিয়া যাবও নোৱাৰোঁ ভাত চাত খাই যাবৰ কাৰণে কৈছে তো ভাবিছোঁ ইয়াতে ভাইটি এটা থাকে মানে আমাৰ ওচৰতে তো ইহঁতৰ ঘৰত ভাল ফল মূল আছে একদম খুৰা কৈ প্ৰীতম কৈ আছে নে নাই ফল আছে নে নাই অ'কে তো বোলক এই ধুনীয়া ধুনীয়া ফল দেই এইফালে প্ৰীতম তো ইহঁতৰ ঘৰত মানে ইয়াতে আহিলে মোৰ যদি কেতিয়াবা মানে বৰিং লাগে না ইহঁতৰ ঘৰত আহি ফল চল খাওঁ একদম বহুত ফলৰ গাছ আছে ইয়াত বগৰী চক লাগিছে এডাল বিলাতী বগৰী ইয়াত ধুনীয়া ধুনীয়া ফল হৈছে চব আছে আৰু কি লাগে আপোনাক এইফালে মৌচম্বী এইফালে মধুৰিআম এইফালে ৰবাব টেঙা এইফালে শিলিখা ফলফুলি চব ফলৰ বাগিচা এইখন মানে কি স্পেচিয়েল খাম আজি কোৱা ফাৰ্ষ্ট মধুৰিআম এটা খাওঁ অ'কে মধুৰিআম অ'কে এই আছে ধুনীয়া ধুনীয়া মধুৰিআম আছে এইবিলাক দেখিছেনে লাগি আছে এইবিলাক ধুনীয়া ধুনীয়া এই গিৰ গয়া ৰকো জৰা চব কি বম এটা হ'লে যাব পেট ভৰি যাব এটাই দি আৰু এনেকুৱা এখন ঘৰ লাগে য'ত নেকি চব বস্তুৱে থাকে ল'ৰা ছোৱালী ধৰক বাহিৰত যাব নোখোজে ধৰক ঘৰতে গোটেইখিনি পায় তো এইফালে জলকীয়াও লাগি আছে ধুনীয়া ধুনীয়া তো মোৰ ঘৰখনো সেনেকুৱা বনাব চেষ্টা কৰি আছোঁ চব ফলে লগাই আছোঁ বৰ্তমান যাতে ধৰক ল'ৰা ছোৱালীখিনি ঘৰতে ফলখিনি খাব পাৰে ধুনীয়াকৈ মজা তো আহি গ'ল মৌচুমী কালা নিমখ চামখ লাগে দিছে চাট মছলা তুমিও খোৱা খুৰা বঢ়িয়া খোৱাত তো আহিছে প্ৰীতমৰ দেউতাক খুৰা তো এনেকৈ প্ৰগ্ৰেম চলি আছে শেষ হ'ল মোটামুটি এতিয়া দোকান দিয়াৰ টাইম দোকান দিব পৰা হৈ গৈছে নেকি আচৰ্য তো আমাৰ দিনেশ আচৰ্য কি হ'ল ভাল না দোকানৰ মানে মনাখন ইয়াতে থৈ আছিল ৰ'ব কি আনিছা তুমি চাওঁ ভাল দোকানী লগ পাইছোঁ দেই ভাবিছোঁ ইয়ে চব কল আনিছে নেচেৰা আনিছে আমাৰ মনাখন কোনোবাই চুৰ কৰলাক নেকি লোৱা বেটা লোৱা তোমাৰ দোকান এইবাৰ তুমিয়ে যত্ন কৰিব লাগিব দালি একো 25 টকা আৰু 30 টকা এইবিলাক কৈ আনা নাই তো ইয়াৰ নাৰিকল এক যোৰা বৰ্তমান আপোনালোকৰ পিনে নাৰিকলৰ যোৰা কিমান বা 150 মান যাব না নাই বা নাজানো আৰু 150 মানে কৰিব লাগিব তো আৰু এয়া আমাৰ মানে বাবুৰে ক্লাছ ফ্ৰেণ্ডৰ মাক মানে মোৰ মানে বান্ধৱী হয় তো ইয়াৰ পকৰি বনাই আনিছে চাহ আনিছে নেকি চাটনি আনিছা ৱাও তো ধুনীয়া ধুনীয়া পিঠা আনিছে একদম মজা লোভ লাগি গ'ল দাম কিমান হ'ব বাৰু চবে আহা বাবু আহা ৱাও মজা লাগি আছে বিদ্যা হৈছে কি এক্সপিৰিয়েঞ্চ ভাই ফুলাৰি চুলাৰি লৈ আহিছে মজা তো মানে কিনা বেচাটো মানে কেনেকুৱা হ'ব ধৰক আমাৰ বাবু এইযোৰ বেচিলে আৰু হিৰো যদি কিবা দৰকাৰ থাকে এনেকুৱা ধৰক তাৰ কিবা খাব ইচ্ছা গ'ল সি খালে কিনি কিনে
বা ধৰক তাৰ কিবা দৰকাৰী সামগ্ৰী লাগিলে সি এই কিনা বেচা পইচাৰে আৰু সি বেলেগৰ পৰা কিনিব মানে এনেকুৱা আৰু বস্তুটো আৰু প্ৰকাণ্ড বজাৰ ভাই একদম এনেকুৱা বজাৰ লাগিছে যেন শুকুৰবৰীয়া তামোলবৰীয়া বজাৰ হে একদম চাওক পুৰা মানুহ ভৰ্তি মানুহ মাকগিলা বহি গৈছে আৰু লগত এইপিনে আমাৰ দোকানখন হৈ গ'ল তো মই যাওঁ তোমালোকে দোকান বিক্ৰী কৰিবা ভালকে লাগা ধৰা এৰা ধৰা কৰিবা বাবু এই ফুলাৰী এটা ট্ৰাই কৰিব লাগিছিল না দিয়া এয়া বাবুৰ এটা ফুলাৰী টেষ্ট কৰি ৰ'ব কেনেকুৱা হৈছে মানে ইউটিউবাৰ হ'লে এইটো সুবিধা কিন্তু এনে খাব পাৰি আৰু দুই এটা মাজে মাজে বঢ়িয়া হৈছে বঢ়িয়া মজা কি দাম কি দাম 5 টকা ৱাও তো মইনা উলি আছে আৰু এইফালে আমাৰ অলকেশ ঐ বা ঘলত নেচেলা কি দাম নেচেলা 20 টকা আৰু এইটো ঔটেঙা 10 টকা ওকে আৰু এইপিনে উলিয়াইছে গামোচা কি দাম মনো গামোচা লাগতিয়াল বস্তুখিনি আৰু সঁচা হৈছে বিদ্যা আমাৰ লতিবাৰী বজাৰখনত চাই ডাঙৰ হৈছে আজি বজাৰ সঁচা হৈছে ন লতিবাৰী বজাৰ কি ডাঙৰ হৈছে চাওক একদম এইফালে গাড়ী চাড়ী উলিয়াই দিছে বকফুল ল'লে আমাৰ আচৰ্যই কি কণী বাবু এইটো মুৰ্গীৰ না হাঁহৰ হাঁহৰ কণী কেলে বাবুটো উলিয়াইছে জলপাইটো মোক এই বস্তুটো দৰকাৰ আছে দাম দৰটো কৰিব লাগিব ভাই কিমান আছে ইয়াত কিমান আছে 1.5 কিলো আছে তো ইয়াৰ লোকেল কেঁচা জলকীয়া আনিছে তো 1 পোৱামান লৈ লওঁ ডাঙা পাল্লাও লৈ আহিছে 1 পোৱা জুখি দিয়কচোন বঢ়িয়াকৈ তো আৰু এয়া 1.5 কিলো জলপাই আছিল 30 টকাত লৈ ল'লোঁ মই তো কি তোমালোকে কি জলপাই খাবা দে লোৱা ইয়াৰ পৰা খোৱা এটা যি খোৱা বাকীখিনি মোক দি দিবা গোটেই নাপোৱা মই আচাৰ কৰিব লাগিব এনেকুৱা নালাগিব যে এইখন মানে ডুপ্লিকেট মানে সৰু চলিৰ বজাৰ একদম অৰিজিনেল বজাৰৰ নিচিনা লগা হৈ গৈছে কিছুমান বজাৰতকৈ বেছি ডাঙৰ হৈছে বজাৰখন আৰু দামবিলাকো মানে বঢ়িয়া কমত পাই আছোঁ বস্তুবিলাক তো মানে মানুহৰ ভিৰ বেছি হৈ আছে ইফালে চাওঁ ৰ'ব কিবা কিনিব পৰা বস্তু আছে নেকি তো লাৰু চাৰু আছে বাৰু তো স্পেচিয়েল অলপ যিটো বস্তু মানে সহজতে নাপায় আৰু একদম ঘৰুৱা বস্তু সেইটো হ'লে বেছি ভাল লাগিব এইফালে লাওৰ শাক চাকো ওলাইছে বা তই কি দোকান ঐ বা বঢ়িয়া 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 এইফালে দেখিছে নে জলপাই লৈ আহিছিলোঁ ৰাস্তা ঘৰে নাপাম চাগে এতিয়া ইয়াতে চ' মানে খোৱা ফাটি গ'ল মোৰ ইহঁতে ফাটাইছে তোমালোকে ফাটাইছা দিয়ক আৰু উপায় নাই আৰু এই ধেমালি তামচা ফূৰ্তি মাইনা ক'ৰ পৰা আহিছা তোমালোকে গান্ধীবাৰীৰ পৰা লাৰু কি দাম তো ইয়াত ধুনীয়া লাৰু 20 টকা তো লাৰু এটা টোপোলা ল'লোঁ আৰু পিঠা এইটো কি পিঠা তেল পিঠা না শুকান পিঠা লাগিছিল এইটো কেইটকা 20 টকা তো এইটো এটা ল'লোঁ দিয়ক তো ইহঁতৰো অলপমান ভাল লাগক তো লৈ ল'লোঁ 2টা টোপোলা আৰু এয়া লৈ ল'লোঁ লোকেল কণী মুৰ্গীৰ ন বাইদেউ মুৰ্গীৰ কণী জলকীয়া পিঠা লাৰু জলফাই টেঙা হৈ গ'ল বাছ এইখিনিয়ে বজাৰ কৰিলোঁ আৰু তো এয়া আচৰিত হৈ গ'লোঁ হে চাহৰ দোকানত দিছে মোৰ ভাগ মাৰি পেলাক চাহৰ দোকান একদম চেচ বৰবাদ তো আচৰ্যই আমাক চাহ খুৱাব এতিয়া আচৰ্যৰ ফালৰ পৰা আমি পিঠা খালোঁ হয় আচৰ্য পিঠা খাম পিঠা চাহটো কিন্তু ক'লা আহিছে অলপ দেৰি হৈ গ'ল পিঠা তো এয়া আমাৰ দোকানৰো মাল বেছি নাই আৰু শেষ হৈ গ'ল তো শেষত বাইদেউ আহি কিনে এয়া নাৰিকল যোৰা বাইদেউকে দি দিলোঁ একদম কমতে দি দিছোঁ কাৰণ আৰু ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ শিকাই আছোঁ আৰু বেলেগ একো নাই ভাল দোকান হৈছে কিন্তু বিদ্যা মানে এটা ভাল হৈছে কিন্তু এই বস্তুখিনিৰ পৰা ল'ৰা ছোৱালীখিনিয়ে ধুনীয়া এটা বস্তু শিকিব পাৰিব আৰু ইয়াত যাবৰ সময়ত ইফালে তামোল কাটি আছিল বাইদেউহঁতে কিন্তু ভুল হৈছে আপোনালোকে দোকান খুলিব নালাগিছিল কৈ চলি চলি তোমালোকে ঘূৰি আছা মাহঁতক বহিব দিছা তামোল দিয়া তামোলটো খাওঁ ডাঙৰকৈ হ'লেও দুখন সাজু কৰোঁ এখনৰ দাম দিম আৰু ভালে লাগিল গোটেইখিনি একদম সঁচা বজাৰ যেন লাগিছে পেহী তো এইফালে আমাৰ পেহী আচাৰ্য এইখন স্কুলৰ মোৰ নিজৰ পেহী হয় তো ভাল লাগছে পদক্ষেপটো ধুনীয়া হৈছে এইপিনে আজি ভোজনৰ ব্যৱস্থাও কৰি আছে তো দাদাহঁতে এইফালে বনাই আছে কেনে দাদা ধুনীয়া একদম শুদ্ধ নিৰামিষ অ'কে বঢ়িয়া তো এইফালে ভাত হৈ গ'ল তো এইফালে দালি হৈ গ'ল চব্জি বনাই আছে আৰু গোটেই প্ৰগ্ৰেম শেষ এতিয়া খানা খোৱাৰ টাইম চব ভাত চাত খাব বহি গ'লোঁ গোটেই পৰিয়ালটো আৰু এইফালে পনীৰ চনীৰো পুৰা আমলেট কৰি থৈ দিছে চাওক বঢ়িয়া এই জ্বালা দিয়া বঢ়িয়া তো এয়া আমাৰ গোটেই শংকৰদেৱ শিশু নিকেতনৰ কিছু আচাৰ্য তো খালা নাই তোমালোকে ভাত আপত্তি কৰি আছিল ভিডিঅ' উঠাৰ কাৰণে উঠাই দিছোঁ ভিডিঅ' চাওক এইকেইটা মাষ্টৰনি আমাৰ আচাৰ্য এই ঠিক আছে দিয়া যাওঁ না কি ৰাস চাবা গৈছে নে নাই অ'কে যাবা দিয়ক ধুনীয়াকৈ খালোঁ ল'লোঁ আৰু প্ৰগ্ৰেমটো ধুনীয়াকৈ গুচি গ'ল আৰু এয়া হৈছে আমাৰ প্ৰধান আচাৰ্য তো আগন্তুক যদি কোনোবাই 2026 বৰ্ষৰ কাৰণে আমাৰ লতিবাৰী শংকৰদেৱ শিশু নিকেতনত জইন কৰিব বিচাৰে বা যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আচাৰ্যৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি থৈ দিম আপোনালোকে ধুনীয়াকৈ যোগাযোগ কৰিব তো দিয়ক শুভ আবেলি ঠিক আছে এতিয়া ঘৰলৈকে গৈ থাকোঁ আৰু ৰাসৰো ছিজন চলি আছে ভাবিছোঁ আজি এখন ৰাস চাব যাম ৰ'ব তো বাবা কেনে লাগিল আজি কেইটকা বিক্ৰী হ'ল 200 কিমান টকা 40 আমাৰ বাবাই টোটেল 240 টকা বিকিলে